নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যোৱা পৰহি মানে 1 ছেপ্টেম্বৰৰ দিনা আছিল বাবুৰ বাৰ্থডে, মানে মোৰ ভাগিন। আপোনালোকে ভিডিঅ'ত দেখাই পাই থাকে তাক। আৰু তাৰ কাৰণে দুপৰীয়া কৰা হৈছিল নাৰায়ণ পূজা। সেইকাৰণে মই আপোনালোকক নাৰায়ণ পূজাৰ কিছু অংশ দেখুৱাই দিছোঁ। আৰু গধূলিও কৰা হৈছিল, কেক কটা হৈছিল, তাৰো মই দৃশ্য আপোনালোকক দেখুৱাম। আৰু কেনেদৰে আমি গধূলি কেক কাটিলোঁ আৰু ৰুমটো ডেকোৰেট কৰিলোঁ মই আপোনালোকক দেখুৱাই যাম। চাই যাব আৰু ভাল হৈছে নে হোৱা নাই কমেণ্টত জনাব দেই। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাৰ্থডে বয়, হেল্ল' বাৰ্থডে বয়, এই চাকচোন কি আছে বেলুন। বাবুৰ এই চাকচোন সিফালে থাকা, সিফালে থাকা। আৰু নাৰায়ণ পূজা হৈ গ'ল। এতিয়া আমি প্ৰসাদ খাই ভাত পানী খাই গধূলি ৰুমটো ডেকোৰেট কৰিম, মই দেখুৱাই যাম। ইয়াৰ পিছত আপোনালোকে চাই যাব। Lumeda.